পদ্মশ্ৰী ৰংবং তেৰাঙৰ ৰং মিলি হাঁহি ইংৰাজী সংস্কৰণ ৰং মিলি দা হৰিজনৰ উন্মোচন অসমীয়া তথা ৰং মিলি হাঁহি উপন্যাসখনৰ ভাষান্তৰ কাছে ৰণবীৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে পুত্তলিকা দাস মন্ত্ৰী শৰ্মা আৰু সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ অসমৰ বিত্ত তথা শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কেছে ক্ষোভিত ছাত্ৰৰ দ্বাৰা মন্ত্ৰী শৰ্মাৰ পুত্তলিকা দাস নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এটা কৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ গ্ৰন্থপ্ৰেমীসকলৰ বাবে ভাল আৰু আনন্দৰ খবৰ পথিত জখা উপন্যাসিক পদ্মশ্ৰী ৰংবং তেৰাঙৰ বিখ্যাত উপন্যাস ৰং মিলি হাঁহি ইংৰাজী সংস্কৰণত ইতিমধ্যে প্ৰণয়ন কৰা হৈছে ৰং মিলি দা হৰিজন নামেৰে কৰা ইংৰাজী সংস্কৰণখন অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙৰ ৰং মিলি হাঁহি উপন্যাসখন ইতিমধ্যে ভাৰতীয় কেইবাটাও ভাষাত অনুদিত হৈছে আৰু যথেষ্ট সমাদৰ লাভ কৰিছে কিন্তু ইংৰাজী ভাষাত অনুদিত হোৱা নাছিল এই অভাৱ পূৰণ কৰিলে ডংকামুকাম কলেজৰ সহকাৰী অধ্যাপক কাছে ৰণবীৰে অসমীয়াৰ পৰা ইংৰাজী সংস্কৰণখনৰ ভাষান্তৰ কৰে আজি লুৰলাংচুস্থিত ৰাংচিনা চাৰ্ব সাংস্কৃতিক প্ৰেক্ষাগৃহত ৰং মিলি দা হৰিজনখন উন্মোচন কৰা হয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৈ থাকোঁ আমাৰ ফালৰ পৰা যি সহায় সহযোগিতা কৰিব লাগে আমি যিমান পাৰোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা হ'লেও বা ব্যক্তি ফালৰ পৰা হ'লেও আমি যিমানখিনি সহায় লাগে আমি সহায় কৰিম বুলি মই প্ৰত্যেক সভাতে বা এই উদ্বোধনত যিটো বুকছৰ ৰিলিজৰ সভা মই উপস্থিত থাকিলে মই কৈছোঁ সেইমতে মই যিমান পাৰোঁ মই সেই প্ৰতিশ্ৰুতি মই আখৰে আখৰে মই পালন কৰি গৈ আহি আছোঁ বিশিষ্ট সাহিত্যিক তথা সাংবাদিক পবিত্ৰ পৰা প্ৰয়াস আৰু উদগনিত কাছে তেৰাংপীয়ে উপন্যাসখনৰ ইংৰাজী ৰূপ দিয়াত উপন্যাসখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰাৰ আশা কৰিছে অনেক উপন্যাস প্ৰেমীয়ে নিজৰ মৰমৰ উপন্যাস ৰং মিলি হাঁহিখনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন ৰূপত সাজি কাচি যাবলৈ ৰং মিলি দা হৰিজনৰ সম্পৰ্কত পদ্মশ্ৰী ৰংবং তেৰাঙে সাংবাদিকৰে হোৱা চমু সাক্ষাৎকাৰত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে এইখন উপন্যাসখনৰ ইতিমধ্যে হিন্দীটো হৈ গৈছে হিন্দীটোৱে কৰিছে আৰু বড়ো ভাষাটো হৈছে হিন্দী ভাষাটো হৈছেই নেপালী ভাষাটো হৈছে গোটেই বাংলা ভাষাটো হৈছে আৰু ইংৰাজী ভাষাটো হ'ল এইটো এটা মই নিজে গৌৰৱান্বিত নহওঁ কিন্তু এই জাতিটোৰ এই পাহাৰীয়া জনগোষ্ঠীটোৰ জীৱন প্ৰবাহ বিশ্ব দৰবাৰত বিচাৰিব একো নালাগে কিন্তু এটা এই জনগোষ্ঠীটোক যে আজি বিশ্ব দৰবাৰত যাব পাৰিছে এই সৰু উপন্যাসখনৰ মাজেদি যাব বুলি ভাবিছোঁ যাব পাৰে নোৱাৰে নাজানো কিন্তু এইটোৱে আশা এই জনগোষ্ঠীটোৰ বিষয়ে বিশ্ব মানুহৰে অন্ততঃ পাঠকসকলে যদি পঢ়ে তেতিয়াহ'লে নিশ্চয় বুজিব ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ পূব কাৰ্বি আংলঙতো কেছে তীব্ৰ প্ৰতিবাদ অসমৰ বিত্ত তথা স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে ছাত্ৰ সন্থাই পুত্তলিকা দাহ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ কুকুৰাঝাৰত অনুষ্ঠিত BTC নিৰ্বাচনী সভাত অসমৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি সমগ্ৰ পাৰ্বত্য জিলা মন্ত্ৰী শৰ্মাই ভাষণ সন্দৰ্ভত ষষ্ঠ অনুসূচী এলেকা কাৰ্বি আংলঙত জনজাতিসকলে ভূমি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতি তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সন্থাই ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় কাৰ্বি আংলঙত ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি নোহোৱাৰ বাসিন্দা সকলো কাৰ্বি আংলঙত ভূমি কিনা বেচা কৰিব পাৰে
যিটো কাৰ্বি আংলঙত বাস্তৱত এয়া নহয়। অজনজাতি লোকসকলে কাৰ্বি আংলঙত মাটি কিনা বেচা কৰিব নোৱাৰে। ষষ্ঠ অনুসূচী এলেকাত কেৱল ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত লোকসকলেহে মাটি কিনা বেচা কৰিব পাৰে আৰু এই অধিকাৰ ভাৰতীয় সংবিধানে দিছে জনজাতীয় লোকসকলক। কিন্তু কোকৰাঝাৰত পিটিচিৰ এক নিৰ্বাচনী সভাত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য পূৰা মাত্ৰাই পাৰ্বত্য জনজাতীয় বিৰোধী। কাৰ্বি ছাত্ৰ সন্থাই মন্ত্ৰীৰ এই মন্তব্যৰ বিৰোধিতাত SDC দলীয় কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে মন্ত্ৰী শৰ্মা আৰু কাৰ্বি পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ পুতলিকা দাহ কৰে। পশ্চিম কাৰ্বি আংলঙৰ ডংকামকমত আজি অসমৰ জ্যেষ্ঠ নেতা বিত্ত তথা শিক্ষা দপ্তৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰি কেছে বিশাল সমদল উলিওৱাৰ লগতে পুতলিকা দাহ কৰে। পশ্চিম কাৰ্বি আংলঙৰ ডংকামকমত আজি কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি চেমছন টেৰ্ণৰ নেতৃত্বত এখনি প্ৰতিবাদী সমদলৰ আয়োজন কৰে। এই সমদলত একাংশ ছাত্ৰ ছাত্ৰীৰ যোগদানেৰে অসমৰ জ্যেষ্ঠ নেতা তথা শিক্ষা আৰু বিত্ত দপ্তৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰে। অসমৰ BTADত 6 নৱেম্বৰত এখন নিৰ্বাচনী সভাত স্বায়ত্তশাসিত পৰিষদ অথবা ট্ৰাইবেল বেল্টৰ ভূমি জনজাতি লোকক দিয়াৰ কথা উল্লেখ কৰাৰ পিছত ডংকা মকামত কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি চেমছন টেৰণে সাংবাদিকৰ আগত কয় যে অসমৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই পাহাৰীয়া জিলাখনৰ ভূমি জনজাতিসকলক বেচা কিনা কৰাৰ অধিকাৰ কোনে দিলে। আনহাতে জনজাতি লোকক স্বায়ত্ত পৰিষদ অথবা ট্ৰাইবেল বেল্টৰ ভূমি বেচা কিনা কৰিব নোৱাৰাৰ অধিকাৰ আমি নিজে লোৱা নহয়, এয়া ভাৰত চৰকাৰে আমাক দিয়া অধিকাৰ। গতিকে আমি কোনো কাৰণতে জনজাতীয় লোকক ভূমি বেচা কিনাৰ ক্ষেত্ৰত মানি লোৱা নহ'ব। যদি এইজন জ্যেষ্ঠ নেতাই আমাৰ স্বায়ত্তশাসিত পৰিষদৰ ভূমি অথবা ট্ৰাইবেল বেল্টৰ ভূমি জনজাতি লোকক দিয়াৰ ব্যৱস্থা কৰে তেন্তে অনাগত দিনত অসমত অশান্তিৰ সৃষ্টি হ'ব বুলি সকীয়াই দিয়ে ছাত্ৰ নেতাজনে। তেখেতে কৈছে যে 6 শিডিউল এৰিয়াত যিমানখিনি মাটি আছে এই মাটি কিনা বেচা ৰাইটছটো ইয়াত নন ট্ৰাইবেলবিলাকক দিয়া হ'ব বুলি তেখেতে মুকলিভাৱে তেখেতে এনাউন্স কৰি দিছে। সেইটো লৈ কাৰ্বি ছাত্ৰ সন্থাৰ এটা ষ্ট্ৰং ৰিচেণ্টমেণ্ট আছে, এটা ক্ষোভ আছে। গতিকে আমি আজি এই কাৰ্বি আংলং অট'নমাছ কাউন্সিল CMৰ কনষ্টিটুৱেঞ্চিৰ ডংকামুকাম টাউনত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আমি দাহ কৰিছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মা বুলি মানুহজনে যিটো ইলেকশ্যন ৰেলীত যিটো কৈছে যে 6 শিডিউল এৰিয়াছ মাটিকেইটা নন ট্ৰাইবেলক দিয়া হ'ব বুলি কোৱাটো এইটো অতি দুৰ্ভাগ্যজনক। আৰু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতে কেতিয়াৰ পৰা হৈছে যে কাৰ্বি আংলঙৰ মাটিৰ মালিক কেতিয়াৰ পৰা হৈছে? মাটি যে দিব অন্য কাৰ্বি বা ট্ৰাইবেলছ বাদ দি বেলেগবিলাকে ইয়াতে মাটি কিনা বেচা কৰিব পাৰিব, কেতিয়াৰ পৰা তেখেতে মালিক হৈছে? গতিকে আমি আজি ইয়াৰ পৰাই আমি সকিয়নি দিব বিচাৰিছোঁ তেখেতে অহা দিনবোৰত এনেকুৱা বিভ্ৰান্তিমূলক ষ্টেটমেণ্ট বা স্পীচ নিদিবৰ কাৰণে আমি ইয়াৰ পৰা সকিয়নি দিছোঁ। আৰু যদিহে তেখেত এই মন্তব্য যদি উঠাই নিদিয়ে আমি কিন্তু অসম চৰকাৰক আমি শান্তিত থাকিব নিদিম, আমি আকৌ আন্দোলন কৰিবলৈ আমাৰ বাধ্য হ'ব। বৈঠালাংশৰ পৰা জাছনিহিৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে বাণিজ্যিক বিৰতিৰ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs.
Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ প্ৰতিবিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বন বিভাগৰ 287 মাষ্টাৰোল কৰ্মী ভুগিছে তীব্ৰ হতাশাত মাষ্টাৰোল কৰ্মী হিচাপে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা লোকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে কাৰ্বি আংলং জিলা বন বিভাগৰ মাষ্টাৰোল কৰ্মী সন্থাই দীৰ্ঘদিন ধৰি কৰি অহা দাবী গুৰুত্ব সহকাৰে লোৱা নাই মুখ্য কাৰ্যবাহী সদস্যই এই অভিযোগ জিলা বন বিভাগৰ মাষ্টাৰোল কৰ্মী সন্থাৰ সম্প্ৰতি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বন বিভাগৰ 287 মাষ্টাৰোল কৰ্মীৰ ভুগিছে তীব্ৰ হতাশাত চাকৰি নিয়মীয়াকৰণ প্ৰক্ৰিয়াৰ বাবে সকলো নথিসহ আবেদন পত্ৰ দিয়াৰ স্বত্তেও বন বিভাগৰ দপ্তৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মূৰকত আবেদনৰ ভিত্তিত কেৱল ডিছকাছ অৰ্থাৎ এই বিষয়ে আলোচনা বিলোচনাৰ বাবে পেলাই দায় সৰা কাৰ্যৰ বাবে চৰম হতাশাত ভুগিছে মাষ্টাৰোল বন কৰ্মীসকল উল্লেখ্য যে বন বিভাগৰ ৰাজ্যিক ভিত্তিত থকা মাষ্টাৰোল কৰ্মীসকলে ইতিমধ্যে চাকৰি নিয়মীয়াকৰণ প্ৰক্ৰিয়া হৈছে কিন্তু পৰিষদে এতিয়াও জিলা বন বিভাগৰ মাষ্টাৰোল কৰ্মীসকলকো একে প্ৰক্ৰিয়াত চাকৰি নিয়মীয়াকৰণ কিয় কৰিব পৰা নাই বুলি প্ৰশ্ন অৱতাৰণা কৰি জিলা বন বিভাগৰ মাষ্টাৰোল কৰ্মী সন্থাই শীঘ্ৰে এই সন্দৰ্ভত ন্যায় পদক্ষেপ গ্ৰহণৰ বাবে মুখ্য কাৰ্যবাহী সদস্যক অনুৰোধ কৰিছে লং মাষ্টাৰ হৈ মই আজি থিয় হৈছোঁ আপোনালোকে ছাৰসকলে CM ছাৰসকলে যিটো আপোনালোকে ডিছকাছ বুলি কৰিছে সেই ডিছকাছটো আমাক ছাকচেছ কৰি দিয়াটো আমাক লাগে আমি সেইটো বিচাৰিছোঁ যে ষ্টেট ছেক্টৰ যিসকলেই ৰেগুলাৰ হৈ গৈছে তেনেকৈ দৰে আমাৰ কাউন্সিল ছেক্টৰসকলকো ৰেগুলাৰ কৰি দিয়াটো আমি বিচাৰোঁ কাৰণ আমি 8,000 টকা দি আমি ঘৰ চলোৱা দিগদাৰ হয় ল'ৰা ছোৱালী চোৱা মেলা দিগদাৰ হয় কাৰণ আমাৰ ল'ৰা ছোৱালী এটা দুটা আছে বা ঘৰ মা দেউতাকো চলাব লাগে কিন্তু আমাৰ 8,000 টকালৈ আমি নচলে সেইটো গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে 3 বছৰ ধৰি আপোনালোকক ওচৰতে আমি ফাইলটো মুভ কৰা হৈছে আৰু যিসকলে আপোনালোকে ডিছকাছ বুলি কৰি দিয়া আছে সেই ডিছকাছটো আজিলৈকে বহুত দিন হ'ল যে ডিছকাছ কৰিম বুলি সেই ডিছকাছ যদি আপোনালোকে অতি সোনকালে কৰি দিয়া হ'লে আমি ভাল পালোহেঁতেন ছেক্টৰক দিয়া হৈ গ'ল গতিকে আমাৰ কাউন্সিল ছেক্টৰখিনিকো মানে দিব লাগে অতি সোনকালে আৰু যদি নিদিয়ে তেতিয়াহ'লে আমাৰ ধৰ্ণা কাৰ্যসূচী বা আকৌ আমি মানে কোৰ্টত আপিল কৰিবলৈ মানে বাধ্য হ'ম আৰু আগতে আপোনালোকে কোৰ্টত আপিল কৰিছেনে এইটো কোৰ্টৰ ৰায়মতে আমি হেৰি কৰিছোঁ মানে কোৰ্টত যিটো আমি কৰিছিলোঁ প্ৰথমতে 2016ত এইটো অল আছাম ভিত্তিত কৰা হৈছিলে অল আছাম ভিত্তিত কৰি মানে সেইটো ৰিট এপিলটো 16 চনতে ৰায় পোৱা গৈছে হাইকোৰ্টৰ এতিয়া আপোনালোকৰ দাবী কি আমাৰ দাবী তাৰমানে কাউন্সিল ছেক্টৰ ষ্টেট ছেক্টৰৰ দৰে আমাৰ কাউন্সিল ছেক্টৰখিনিকো ৰেগুলাৰ কৰি দিব লাগে আপোনালোকৰ ষ্টাফ কিমান এতিয়া ষ্টাফ আছে আমাৰ গোটেই কাৰ্বি আংলঙৰ ভিতৰত 287 জন ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ
কেইবাটাও বিষয়ৰ বিপক্ষে সৰব প্ৰতিবাদ তথা দাবী তুলি জননায়ক চেমছন সিং ইংতি স্মাৰক উদ্যানৰ সন্মুখত তীব্ৰ ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে APSLCৰ কৰ্মকৰ্তাই আগন্তুক বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে পাৰ্বত্য জিলা কাৰ্বি আংলঙত ভিন্ন দল সংগঠন বিভিন্ন জনতাৰ সমস্যাৰ সমাধানত তীব্ৰ গুৰুত্ব আৰোপ কৰি বিভিন্ন কাৰ্যসূচী পালন কৰা দেখা গৈছে জনতাৰ সপক্ষে কেইবাটাও বিষয় উল্লেখ কৰি APSLCৰ কৰ্মকৰ্তাই জননেতাৰ স্মাৰক উদ্যানৰ সন্মুখত আজি তীব্ৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবদ ভূমি ক্ষতিপূৰণ প্ৰকৃত ভূমি পট্টি দিয়া যাওক নৰ্থ ইষ্ট ইণ্ডিয়া বংগ সেনা নিষিদ্ধকৰণ হওক বংগ সেনাৰ নায়ক হৰিধন দাসৰ বিৰুদ্ধে দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে শীঘ্ৰে আটক কৰক আৰু পাৰ্বত্য জিলাসমূহত পঞ্চায়তী ৰাজকৰণ প্ৰত্যাহাৰ হওক ইত্যাদি বিষয়বোৰ চৰকাৰে জনহিতৰ অৰ্থে শীঘ্ৰে গুৰুত্ব সহকাৰে বাস্তৱায়িত কৰাৰ দাবী তোলে APSLCৰ নেতা তথা কৰ্মকৰ্তাসকলে অতি শীঘ্ৰে কাৰ্বি আংলং শিক্ষিত বাহিৰত থকা যিসকল কাৰ্বি লোক তেওঁলোককো ফুল HDH দিব লাগে আৰু ফুল জনজাতি পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা প্ৰদান কৰিব লাগে যদি তেওঁলোকে যদি সেইটো নকৰে তেতিয়াহ'লে কাৰ্বি আংলঙত যিমানখিনি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে আৰু ডিমুৰিয়াত বা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত যিমানখিনি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে আমি এক হৈ পেলাই আমি চৰকাৰক আমি প্ৰটেষ্ট কৰিম আৰু ইতিমধ্যে আমি বিভিন্ন ধৰণৰ KSF তেওঁলোকৰ কলেজৰ যিবিলাক কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আৰু দুৰ্ভাগ্য বিষয় আজি APSLCয়ে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে কিন্তু দুখৰ বিষয় ইয়াত থকা যিসকল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে তেওঁলোকে এইটো পদক্ষেপ গ্ৰহণ কৰিব লাগে কিন্তু আজি পদক্ষেপ গ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা নাই গতিকে এইটো দুখৰ বিষয় অতি শীঘ্ৰে যিমান ইয়াতে কাৰ্বি আংলঙত যিমানখিনি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে যিমান ঘোৰ আমাৰ অন্যায় হৈছে কাৰ্বিসকলৰ অন্যায় হৈছে সেইটো আমাৰ অতি শীঘ্ৰে আমাৰ প্ৰটেষ্ট হ'ব লাগে আৰু আমাৰ অধিকাৰবিলাক যি হ'ব প্ৰাপ্য অধিকাৰ যি হ'ব ন্যায্য অধিকাৰ সেই অধিকাৰসমূহ অতি শীঘ্ৰে আমাক চৰকাৰে প্ৰদান কৰিব লাগে ধন্যবাদ BJP longke do prongas Karbi tum Inglong so tum la so kamatha bangke na tum hinta la bang ko bangke pin rem tha nang tum long le ke hong pen ke bang tum ta cherai long ji tum ta tum hen ben kroima nang tum long le nili non bisarlam hala BJP longke do komane terang arong hang a hema long le nili dam ben cherai dam bet hala so terang pen arong hang kroima halang tum ning samima la so lam bang la bona pitha jong si ke tha ka thai ve ning duk ning lak do lo kum ta pe cepat lang non ning kang sam cepat lang non hello kace song apolo ce song se pulutang heli tumbang pulma se biru pon ni putem ubangge News Text Report Cut News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ